ভালে থাকিব বিচাৰিলে ত্যাগ কৰিব লাগিব 5টা অভ্যাস। নাম্বাৰ 1 বহুত বেছি ভাবা। নাম্বাৰ 2 আনৰ লগত নিজক তুলনা কৰা। নাম্বাৰ 3 সকলোকে সুখী কৰা। নাম্বাৰ 4 আনৰ ওপৰত বেছি আশা কৰা। নাম্বাৰ 5 নিজৰ অতীতক লৈ চিন্তা কৰা। জীৱনটো ৰঙীন কৰিবলৈ ৰঙৰ প্ৰয়োজন নাই, প্ৰয়োজন হয় মাথো এজন ভাল জীৱন সংগীৰ। সঁচা ভাল পোৱাৰো ভূতৰ কাহিনী একে, মাথো মানুহৰ মুখত শুনিবলৈ পোৱা যায়, বাস্তৱত বহুত কম দেখিব পোৱা যায়। মন বেয়া হোৱাৰ কাৰণ সেই মানুহবোৰে হয় যাক লৈ আমি সুখত থকাৰ সপোন দেখোঁ। পৃথিৱীৰ এটা অদ্ভুত নিয়ম, থকাত কোনেও মূল্য নুবুজে, হেৰাই গ'লে সকলোৱে বিচাৰে। সুখত থকা মানুহবোৰে নুবুজে কষ্ট কি, সপোন দেখা মানুহবোৰে নুবুজে বাস্তৱতা কি, আৰু স্বাৰ্থপৰ মানুহবোৰে নুবুজে ৰিলেশ্যনশ্বিপ কি। মানুহে সেইজনৰ কাৰণে কান্দিব লগা হয় যাৰ কাৰণে হাঁহিব শিকিছিল। যিয়ে গোটেই জীৱন কাষত থকাৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁৱে সকলোৰে আগত এৰি গুচি যায়। কিছুমানে ভুল বিচাৰে সংশোধন কৰাৰ কাৰণে আৰু কিছুমানে ভুল বিচাৰে অপমান কৰাৰ কাৰণে। যিজনৰ যোগ্যতা কম সেইজনৰ আনৰ ভুল বিচৰাৰ দক্ষতা বহুত বেছি। জীৱনৰ পথ যেতিয়া অকলে অতিক্ৰম কৰিব লাগিব, পিছফালে কোনে কি কৈ আছে ঘূৰি চোৱাৰ দৰকাৰ কি। প্ৰয়োজন শেষ হ'লে চিনাকিজনো অচিনাকি হৈ যায়। যেতিয়া সৰু আছিলোঁ চিঞৰি কান্দিছিলোঁ মন পচন্দৰ বস্তুটো পোৱাৰ কাৰণে, আৰু এতিয়া ডাঙৰ হৈ মনে মনে কান্দো মন পচন্দৰ বস্তুটো পাহৰি যাবলৈ। মই জীৱনক প্ৰশ্ন কৰিলোঁ, তুমি ইমান কঠিন কিয়? জীৱনে হাঁহি মাৰি উত্তৰ দিলে, পৃথিৱীত সহজ বস্তুৰ মূল্য কোনেও নিদিয়ে। বাস্তৱতা কি? বাস্তৱতা হৈছে তুমি যাৰ কাৰণে কান্দিবা তেওঁ তোমাৰ কথা আনৰ আগত কৈ হাঁহিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যদি নতুনকৈ চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।